তো এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ ফাৰ্ম মোটামুটি সম্পূৰ্ণ শেষেই হৈছে আৰু কাম গৈ তো কিছু কাম বাকী আছে ফিল্টাৰটো বনাবলৈ বাকী আছে তো আপোনালোকে ফাৰ্মৰ বিষয়ে যদি সবিশেষ জানিবলৈ মন আছে তেন্তে হলে আমাৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকক। নমস্কাৰ বন্ধুসকল, মই চন্দন বৰা আৰু আমাৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। তো আজি মই আহিছোঁ আমাৰ ফাৰ্মলৈ আৰু ফাৰ্ম মোটামুটি ৰেডি হৈয়ে গৈছে। ৰেডি মানে যথেষ্টখিনি ৰেডি হৈ গৈছে, কিছু কাম বাকী আছে। তো এয়া আপোনালোকে দেখিবলৈ পাইছে ফাৰ্ম মোটামুটি ৰেডি হৈ গৈছে। তো ফাৰ্মখনত আমি কি কৰিলোঁ কি নকৰিলোঁ সেই বিষয়ে আপোনালোকৰ আগত আলোচনা কৰিম। তো প্ৰথমতে চাই লওক ফাৰ্মখন এবাৰ আমি কেনেধৰণে বনাইছোঁ। তো মই এই ফাৰ্মৰ ওপৰত আগতেও ভিডিঅ' কৰি থৈছোঁ, যদি যোনসকল নতুন মানুহ আহিছে তেখেতসকলে চাব পাৰে, ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে। তো কিছু কথা মই আগতে কৈছিলোঁ কিন্তু সেইমতে কিছু কাম নহ'ল আৰু কিয় নহ'ল কিয়পা কি কৰিলোঁ সেই বিষয়েও ক'ম, কেনেকুৱা হ'ল তাৰপাছত কেনেকৈ কৰিলোঁ। তো চাই লওঁ আহকচোন এবাৰ। তো বন্ধুসকলে এয়া দেখিছে আমাৰ ফাৰ্ম মোটামুটি ৰেডি হৈয়ে গৈছে আৰু ইখন ফাৰ্মৰ নিচিনাকৈ এখন ফাৰ্মত আমি জালি লগোৱা নাই, সম্পূৰ্ণ বাঁহে পেলাই এনেকৈ বেৰ দিয়া হৈছে। কিছু খৰচটো কমোৱা হৈছে, সেইকাৰণে এনেকুৱা কৰা হ'ল। তো বন্ধুসকল মই আৰু এটা কথা কৈছিলোঁ আপোনালোকক যে আমি টিৰপাল দি পেলাই বনাম এখন ফাৰ্ম আৰু টিৰপালৰ তলত কাৰ্টন দিম বুলি কৈছিলোঁ, কিন্তু চিটুৱেশ্যনটো এতিয়া বহুতেই বেয়া। তো সেইকাৰণে দোকানলৈ যাব নোৱাৰা হ'লেও কাৰ্টন কালেকশ্যন কৰিব নোৱাৰিলোঁ। সেইকাৰণে এয়া আপোনালোকে দেখিবলৈ পাইছে এয়া এনেকৈ তলত এটা নাইলন প্লাষ্টিক দিয়া হৈছে, তাৰ ওপৰত যিটো ফাৰ্মৰ কাৰণে বনোৱা হয় প্লাষ্টিক বেনাৰৰ নিচিনা সেইটো প্লাষ্টিক দিয়া হৈছে। এনেকৈ পেলাই ফাৰ্মখন কৰি থোৱা হ'ল। তো এয়া দেখিবলৈ পাইছে মাজে মাজে পকা খুটাও লগোৱা হৈছে, কিন্তু এইখন ফাৰ্মত ফাউণ্ডেশ্যন নামাৰোঁ বুলি মই আগৰ ভিডিঅ'টোতো কৈছোঁ। মানে ফাউণ্ডেশ্যন মাৰিলে যথেষ্টখিনি খৰচ বাঢ়ি যাব, সেইকাৰণে 2-3 বেচ এনেকেই পোৱালি পুহি লওঁ, তাৰপাছত দেখা যাব ফাউণ্ডেশ্যন মাৰিব পাৰোঁ নে নোৱাৰোঁ। মানে নোৱাৰিলে নহ'বই, মাৰিবতো লাগিবই। সেইকাৰণে এতিয়া বৰ্তমান এনেকেই থোৱা হৈছে আৰু এয়া দেখিলে আপোনালোকে মোটামুটি আমাৰ ফাৰ্ম হৈয়ে গৈছে সম্পূৰ্ণ। তো কি কি কাম বাকী আছে সেই বিষয়েও জনাই আছোঁ আপোনালোকক। তো বন্ধুসকল এয়া দেখিলে আমাৰ ফাৰ্ম ইমানখিনি হৈয়ে গ'ল আৰু এয়া বাঁহ উঠাই থোৱা আছে দানা বাচন পানী বাচন ওলমাবৰ কাৰণে। এয়া মানে হাতে ইমান জোখত ঢুকি পোৱাকৈ ৰখোৱা হৈছে, কাৰণ ইমান জোখত যদি ঢুকি পোৱাকৈ ৰখোৱা নহয় তেনেহ'লে আকৌ এক্সট্ৰাকৈ ফ্ৰেম বনাবলগীয়া হয়। এতিয়া এনেকৈ দি দিয়া হৈছে কাৰণে বহুতেই সুবিধা হয়। আৰু বন্ধুসকলে এটা কথা মোক কমেণ্ট কৰি পেলাই বহুত মানুহে সুধিছে যে ফাৰ্ম 1000 পোৱালি ভৰালে কিমান ডাঙৰ ফাৰ্ম বনাব লাগে, বা তাতকৈ কম ভৰালে কিমান ডাঙৰ ফাৰ্ম বনাব লাগে, বেছি ভৰালে কিমান হয়। এটা কথা, 1000 ফাৰ্ম মানে পোৱালি ভৰোৱা ফাৰ্ম হ'বলৈ হ'লে আপোনাৰ 60 ফুটটো একেবাৰে কমন লাগিবই, 65 ফুট হ'লে বেছি ভাল হয় আৰু ভিতৰ আপোনাৰ 22 ফুট হ'ব লাগিব। সিমানেই 1000 পোৱালি ভৰাবলৈ হ'লে। তাতকৈ কম ভৰাবলৈ হ'লে সেইটো ডিভাইড কৰি ল'লে হ'ল, কিন্তু তাতকৈ বেছি ভৰাবলৈ হ'লে সিমানটো প্লাছ কৰি ল'লে হ'ল। সিমানেই মানে কেলকুলেশ্যন, মানে এটা মুৰ্গীক মানে স্কোৱাৰ ফুট আপোনাৰ 1 বৰ্গ ফুটকৈ লাগে এটা মুৰ্গীক, আৰু তাৰ উপৰিও আৰু এটা প্লাছ কৰিবলগীয়া হয়। আমি দানা বাচন কিমান লগাম, পানী বাচন কিমান লগাম, তো দানা পানী বাচনখিনিও 1 বৰ্গ ফুটকৈ মানে জেগাটো আবদ্ধ কৰি ৰাখে। সেইটো মানে মাইনাছ কৰি পেলাইহে আমি কিমানখিনি পোৱালি ভৰাব পাৰিম, সিমান জোখত ফাৰ্মখন বনাবলগীয়া হয়। ফাৰ্ম বনোৱা কেলকুলেশ্যন হ'ল সেইটোৱেই। আৰু সেয়া আমাৰ ফাৰ্ম ইমানখিনি হৈ গৈছে। তো আপোনালোকে দেখিছে ইফালেও এখন দৰ্জা ৰখোৱা হৈছে আৰু এফালেও এখন ফ্ৰণ্ট চাইড দৰ্জা ৰখোৱা হৈছে। যেনি মই সোমাই আহিছিলোঁ এইখন আপুনি দেখিছে।
তো 2-4টা বাচন আনি পেলাই ৰেডি কৰা হৈছে। তো বাকী আছে কি সেই বিষয়ে আমি জানিম, আহক আমি চাই লওঁ বাকী কিনো আছে। তো বন্ধুসকল, বাকী আমাৰ ৰখি গ'ল মাত্ৰ এয়া দেখিছে, এয়া ফিল্টাৰটো বনাবলৈ আৰম্ভ কৰিছোঁ। ইমানখিনি কৰি থোৱা হৈছে আৰু এনেকৈ কৰিছোঁ। ফিল্টাৰটো আমি কৰিম কেনেকৈ, সেইটো এটা বৰ ডাঙৰ কথা। এইটো ফিল্টাৰ হ'ব আপোনাৰ ইয়াত ৰিং উঠিব আৰু এইটো আপোনালোকে গেপটো যিটো দেখিছে তাৰ মাজত আমি আকৌ চলিং কৰিম। চলিং কৰি পেলাই সম্পূৰ্ণ ঢালাই কৰি দিম। তাৰ ওপৰত ৰিং উঠাম, ৰিং উঠাই পেলাই ফিল্টাৰ হ'ব। এয়া চিনটেক্স অটো ডিংকাৰ হ'ব মানে ফাৰ্মত। এয়া চিনটেক্স উঠাবলৈ এইটোও আমি টেম্পৰাৰীকৈ এয়া ফ্ৰেম বনাই লৈছোঁ। লোহাৰ নহয়, বাঁহেদিয়ে বনাইছোঁ। তো বাকী থাকি গ'ল আমাৰ এয়াই। তো ফিল্টাৰটো কেনেকৈ বনাইছোঁ, মই আৰু এখন ফাৰ্ম আছে, সেইখন ফাৰ্মত ফিল্টাৰ তেনেকৈ বনাই থোৱা আছে, আপোনালোকে চাব পাৰে। সেয়াও ভিডিঅ' দিয়া আছে, ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে। আকৌ পুনৰবাৰ কৈছোঁ মই, আপোনালোকে চাই ল'ব, চাই ল'লে বুজি পাব সবিশেষ। তো বাকী থাকি গ'ল ছাইড কভাৰটো, মানে গোটেই ছাইডটো প্লাষ্টিক লগোৱা, সিমানটো বাকী আছে। সেয়া পোৱালি অহা আগে আগে লগালেও হ'ল, সেইটো কোনো ডাঙৰ কথা নহয়। তো পানীটো আগত কৰি ল'ব লাগিব। আৰু এটা চবচে ডাঙৰ কাম আছে, কাৰেণ্টটো এতিয়ালৈকে লোৱা নাই। কাৰেণ্টটো লৈ লওঁ, তাৰপাছতহে বাকীখিনি কাম হ'ব। তো বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ হ'লে নাপাহৰিব, শ্বেয়াৰ কৰিব। তো আজিলৈ ইমানতে থাকক। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে হ'লে ছাবস্ক্ৰাইব কৰিবলৈ হ'লে নাপাহৰিব। তো বাই বাই।